অনাস্থা আনা প্ৰস্তাৱটো গৃহীত নহল। গতিকে জিলা সমিতিখনে বাহাল থাকিল। সঞ্জীৱ আৰু শিৱেন নাৰায়ণে সভাপতি সম্পাদক হিচাপে আগন্তুক এক্সিকিউটিভ সিহঁতে এক্সিকিউটিভ দি ইয়াত অধিৱেশনৰ তাৰিখটো ঘোষণা কৰিব। আজিৰ পৰা সম্পাদক হিচাপে থাকিব। সকলো আঞ্চলিকে মিলিজুলি একেলগে ঐক্যবদ্ধ হৈ থকাৰ কাৰণে মই কামনা কৰিলো। সন্মানীয় সভাপতি কন্যাশ্ৰী ডাঙৰীয়া, জিলাসমূহ বিষয়ববীয়াসকল, জইণ্ট ছেক্ৰেটাৰী কপিল সিংহ ডাঙৰীয়া, প্ৰমুখ্যে বঙাইগাঁও জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিকসকল, আঞ্চলিক কমিটিৰ সভাপতি সম্পাদকসকল, অলপ মনোযোগ দি সুধিব। বঙাইগাঁও আঞ্চলিক, শিৱশিলা আঞ্চলিক, চকাপাৰা আঞ্চলিক, উপস্থিত কবি, শালমাৰা আঞ্চলিক, ভগৰপুৰ আঞ্চলিক আছো নে নাই? শিলাগুৰি আঞ্চলিক, জুইহোপা আঞ্চলিক, জোৰে কওক। অভয়পুৰী আঞ্চলিক, হাপাচাৰা আঞ্চলিক, কাকৈজৰা আঞ্চলিক, চিতচৰী আঞ্চলিক, বিশুকটীয়া, চিকিমিকি আঞ্চলিক, জোৰে কওক। তিলকগাঁও আঞ্চলিক, মূলাগাঁও আঞ্চলিক, আঠুগাঁও আঞ্চলিক, ডাকতলা আঞ্চলিক, তালিগাঁও আঞ্চলিক, চাপৰাঘাটা আঞ্চলিক, বিদ্যাপুৰ আঞ্চলিক অনুপস্থিত, চিজুলগুৰি আঞ্চলিক আৰু কিছুদিনৰ আগতে বালিগাঁও আঞ্চলিক এখন কমিটি গঠন কৰি দিছিলো। সৰ্বানীয় ভূপেন দাই আছে নে নাই? এতিয়া 22খন চক্ৰভূম আছে, চক্ৰভূম আঞ্চলিক, মানিপুৰ আঞ্চলিক, ৰাইট। এতিয়া গৰিষ্ঠ সংখ্যা আঞ্চলিকে বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ কাছক সভাপতি আৰু সাধাৰণ সম্পাদক চিমেণ্ট দিব বিচাৰিছে। খবৰ নেতৃত্ব দিব পৰা মানুহ আমাৰ বঙাইগাঁৱত কিছু সংখ্যক মানুহে আছে। মই আজি বেয়া দিনত আক্ৰাসুখন শক্তিশালী ওপৰত কৰ্মৰ নেতৃত্ব শক্তিশালী ওপৰত মই ব্যৱস্থা তাৰ সমান্তৰালভাৱে কিছু উন্নীতিবিদ মানুহ ৰাজনীতিৰ সমীকৰণৰ লগত দূৰ দেখা মানুহে জিলাখনত বাছ বাছ কৰাৰ কাৰণে উঠি পৰি লাগি আছে। কিবা কি ভালৰ কথা নেকি কওক? সঞ্জীৱ দাস বুলি ক'লে বঙাইগাঁও জিলাখনৰ ইমূৰ পৰা সিমূৰ প্ৰত্যেকখন আঞ্চলিক কমিটিক সন্মান কৰে আৰু ভাল পায় আৰু এটা ক্ষেত্ৰত ভয় খায়। কিয়? সঞ্জীৱ দাসে কিন্তু ইলিগেল আন্তৰ্গত কৰি পৰা নাই। ধন্যবাদ। কিন্তু আজি মই লৈ অহা জিলা কমিটিৰ কিছু বিষয়ববীয়াই মই ইহঁতক সাংবাদিক কি বস্তু মই শিকাম। আজি সেই বিষয়ববীয়াই মোৰ এগেইনষ্টত ইলিগেশ্যন আনে।